আজি মই আপোনালোকৰ আগত চাদৰত কেনেকৈ দহি বাতে তাৰে এটা ভিডিঅ' দেখুৱাবলৈ লৈছোঁ। ভিডিঅ'টো নতুনকৈ শিকাসকলৰ বাবে খুব সহজ আৰু কম সময়ৰ ভিতৰতে দহি বাতি উলিয়াব পাৰিব। তেন্তে আহক পলম নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আমি চাদৰখনৰ আগ দুটা মেচিনত চিলাই ল'ম। চিলাই লোৱাৰ পিছত আমি চাদৰৰ ৰঙৰ সূতাটো আৰু ক'লা সূতা এই দুইটা সূতাৰে মই চাদৰখনত দহি বাতিম। এতিয়া দুডলীয়াকৈ বেজীত সূতাডাল ভৰাই আমি চাদৰখনত আগটোত সূতা ভৰাই দীঘল দীঘলকৈ গাঁঠি দি ল'ম। সূতাকেইডাল ভৰাই আমি আগ দুটা পকাই আকৌ আগ দুটা একগোট কৰি উল্টা পাকে এটা পাক দি ল'ম। তেতিয়া যিটো পাক হ'ব সেই পাকটো ৰখি যাব আৰু দহি বাতিবলৈ সুবিধা হ'ব। এয়া মই পাক দিছোঁ চাওক আপোনালোকে। এতিয়া দুইডাল গোটাই উল্টা পাকে এটা পাক দি ল'ম। এতিয়া উল্টা পাকে পাক এটা দি দিব, তেতিয়া সূতাডাল পাক খাই ৰখি থাকিব। এনেদৰে গোটেই চাদৰখনত সূতাখিনি আমি ভাগ ভাগ কৰি ভৰাই ল'ম। মই চাদৰৰ কালাৰটোৰ 5ডাল সূতা আৰু ফুলত আছে ক'লা সূতা, সেইকাৰণে মই ক'লা 5ডাল দিছোঁ। তেনেকৈ ক'লা 5ডাল দি এনেকৈ গোটেই চাদৰখনত গাঁঠি দি যাম। এয়া মোৰ চাদৰখনৰ এটা আগত সম্পূৰ্ণ সূতাখিনি লগাই হৈ গ'ল। এইদৰে গোটেই সূতাখিনি মই লগাই ল'লোঁ। এতিয়া মই সূতাখিনি বহী এখনৰ ওপৰত গোটাই ল'ম। মই কটন সূতা লৈছোঁ, কিছুমানে দলি গুলিও লয়। কটন সূতাৰে আগটোত দিলে ফুলি থাকে, দেখিবলৈ ধুনীয়া হয়। মই এতিয়া বহীখনৰ ওপৰত গোটেই সূতাখিনি আন্দাজমতে যিমানটো শকত কৰি দিবলৈ ইচ্ছা কৰে আপোনালোকে সিমানখিনি সূতা গোটাই ল'ব। এয়া মই সূতাখিনি গোটাই ল'লোঁ, ক'লাখিনিও ল'লোঁ। তাৰপিছত এতিয়া ইটো কালাৰো গোটাই ল'ম। সূতাখিনি গোটাই ল'লে আমি সহজতে বান্ধিব পাৰিম, তেতিয়া বেছি সময় আমাৰ নেলাগে। এতিয়া মই দুইটা ৰঙৰ সূতাখিনি গোটাই ল'লোঁ। এতিয়া এফালৰ পৰা মই সূতাখিনি আগটোত বান্ধি যাম। সূতাখিনিয়ে দহিডাল আপোনালোকৰ কিমানটো দীঘলকৈ লাগে আন্দাজমতে আপোনালোকে দীঘল কৰিব পাৰে। কিছুমানে দীঘলো লয়, কিছুমানে চুটিকৈও গাঁঠি দিয়ে। সেইটো আপোনালোকৰ ইচ্ছা অনুযায়ী কৰিব পাৰে। এনেকৈ আমি দুটা পাক দি সূতাখিনি গাঁঠি দিওঁ। গাঁঠিটো টানকৈ দিব, খোল খাই আহিব নোৱাৰাকৈ। প্ৰথমতে সূতাখিনি ভৰাই এটা গাঁঠি দি ল'ব। দি সূতাখিনি ভাগ কৰি গোটাই ল'ব। এনেকৈ গোটাই ল'ব, লৈ আকৌ এটা পাক দি গাঁঠি দি দিব। এনেকৈ দুটা গাঁঠি দিব। দুটা গাঁঠি দিলে সূতাখিনি টান হৈ ৰখি থাকিব।
সমান কৰি কাটি দিলে এনেকৈ গোটেই আগটোত আপোনালোকে ভাগ ভাগ কৰি বান্ধি যাব। মই আকৌ এবাৰ আপোনালোকক গাঁঠিকেইটা কেনেকৈ দিয়ে দেখুৱাই দিছোঁ ওচৰৰ পৰা। আপোনালোকে ভালদৰে চাই লওক। বান্ধি থোৱা সূতাখিনিত সৰহ সূতাখিনি ভৰাই এইদৰে গাঁঠি এটা দি ল'ব। দি 2 ভাগ সূতা একগোট কৰি গোটাই ল'ব। লৈ আকৌ এটা গাঁঠি দিব। এনেদৰে 2টা গাঁঠি দিব। 2টা গাঁঠি দি সূতাখিনি সমানকৈ কাটি দিব। গোটেই চাদৰখনত এনেদৰে আপোনালোকে গাঁঠি দি গ'লে আমাৰ দহি বটা শেষ হ'ব। মোৰ দহি বটা প্ৰায় শেষ হ'ল, সম্পূৰ্ণ হ'ল। ভিডিঅ'টো চাই আপোনালোকে নিশ্চয় শিকিব পাৰিব বুলি আশা থাকিল। ভিডিঅ'টো যদি ভাল লাগিল চাই তেন্তে এটা লাইক কৰি দিব। আগলৈও এনেদৰে ভিডিঅ' পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।